Hey guys, welcome back to my another vlog. So আজি মই আমাৰ যিখন চেগুন বাৰী আছে তাত আহিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে 1.5 বছৰমান আগত ৰুইছিলোঁ চেগুন গছবিলাক। তো এতিয়া কেনেকুৱা ডাঙৰ হ'ল, কি হ'ল, সাৰ পানী কি দিলোঁ, কেনেকৈ যত্ন ল'ব লাগে, তো তাৰ ওপৰত এতিয়া সৰুকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই ভাল পালে জনাব, লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই এতিয়া দেখাই আছোঁ আপোনালোকক, ভিডিঅ'টো শেষলৈকে চাই থাকিব। বহুত দিনৰ মূৰত আহিলোঁ, বেলেগতে হৈ গ'ল। 1.5 বছৰ আগত এটা ভিডিঅ' দিছিলোঁ যে চেগুন কেনেকৈ ৰুব লাগে, তাৰপিছত ভিডিঅ' বনোৱা হোৱা নাছিল। আজি আহিলোঁ ফাইনেলি। 1.5 বছৰ হৈ গ'ল গছবিলাকৰ বয়স। চাব পাৰে চাইজটো। সেইটো হৈছে এইখিনি। ইয়াৰ বেলেগ বেলেগ গছ আছে এইখিনি ঠাইত। এডাল আকাশীয়া গছ, আকাশীয়া এডাল ডাঙৰ হৈছে, এইবিলাকো ডাঙৰ হৈ আছে। এডালৰ পৰা কি হ'ল, ভাঙি থাকিলে। গোটেই বাৰীখন দেখাব চেষ্টা কৰিম আৰু কৈ যাম ইয়াত কি কি কৰিলোঁ, সাৰ পানী কি দিলোঁ, কেনেকৈ যত্ন ল'ব লাগে। মাজে মাজে বাঁহ গছ আছে উঠোৱা। প্ৰতিডাল চেগুন প্ৰায় একে চাইজৰে হৈছে, মাজতে এডাল দুডাল সৰু হৈ আছে। যিবিলাকত ৰ'দ পৰা নাই সেইবিলাক কিছুমান ডাঙৰ হোৱা নাই। চেগুন খেতি কৰিবলৈ হ'লে মাটিটো এনেকুৱা এঢলীয়া লাগে, যাতে পানীটো তাত ওপৰত থাকি নাযায়। এঢলীয়া হ'লে পানীটো ওপৰৰ পৰা তললৈ গুচি আহে, যাৰ ফলত পানীটো নাবান্ধে আৰু গছডাল মৰি নাযায়। নহ'লে যেতিয়া গছৰ গুৰিত পানী থাকে তেতিয়া গছডাল মৰি যোৱাৰ সম্ভাৱনা থাকে। কিছুমান গছ ফালি যোৱাৰ বাবে এনেকৈ বান্ধি দিয়া হয়। এতিয়া নালাগে আৰু, এতিয়া ডাঙৰ হৈ গ'ল। সৰু থকা অৱস্থাত বান্ধি দিব লাগে গছৰ গুৰিত। আৰু ইয়াত প্ৰতিডাল গছত 3বাৰকৈ গোবৰ দিয়া হ'ল, গোবৰ সাৰ। আৰু ইয়াৰে যিবিলাক বোন গজা সেইবিলাক উঠাই দিয়া হয় 2 মাহ 3 মাহৰ মূৰত। আৰু দ্বিতীয় কথাটো হ'ল, বহাগ মাহত যেতিয়া নতুনকৈ ইয়াৰ ওচৰত পল্লীবোৰ আহে, ইয়াৰে কাষত চাব পাৰে ইয়াতে, তো তেতিয়া সেইবিলাক ভাঙি দিব লাগে। তেনেকৈ এইটো চাব পাৰে। নতুনকৈ পানী পৰিলে আৰু নতুনকৈ পাত আহিব। এতিয়া পাতবিলাক চব মৰি গৈছে। আমাৰ প্ৰায় ইয়াত 2 বিঘাৰ বেছি হ'ব খেতি কৰা। এইখিনি ঠাইতো কৰিব চাগে অহা বছৰলৈকে, এইখিনি কৰা হোৱা নাই। এইবিলাক 3 বছৰ আগৰ গছ, চাব পাৰে কিমান ডাঙৰ হৈছে। আৰু এইবিলাক 1.5 বছৰ হয়। এইবিলাকৰ বয়স 1.5 বছৰ প্ৰতিডাল গছৰ হয়। এইডাল মৰি থাকিলে কিহৰ কাৰণে বা গম নাপাওঁ, বেমাৰ হৈছিলে চাগে। এইবিলাক আকৌ এইবাৰ ৰুব লাগিব বহাগত। চেগুনৰ গছবিলাকত যিমান পাৰে আপোনালোকে গোবৰ সাৰ দিবলৈ চেষ্টা কৰিব আৰু বেলেগ তেনেকুৱা ৰাসায়নিক সাৰ দিব নালাগে।
ৰাসায়নিক সাৰ দিলে গছডাল মৰি যোৱাৰ সম্ভাৱনা বেছি থাকে। গোবৰ সাৰহে ভাল। এতিয়াতো ইয়াৰ কাষৰ মাটিটো গুচাই দিয়া নাযাব। যেতিয়া সৰু থাকে তেতিয়া মাটিটো অলপমান গুচাই দি তাত যেতিয়া গোবৰ সাৰ দিয়া হয় তেতিয়া গছডালৰ বৃদ্ধিটো ডাঙৰ হয় আৰু গছডাল সোনকালে ডাঙৰ হ'ব পাৰে। ৰাসায়নিক সাৰ দিলে মানুহে ভাবে যে এইডাল সোনকালে ডাঙৰ হ'ব, কিন্তু সেইটো আচলতে ভুল। আমাৰ দাদাহঁতে কৰিছিলে সেইটো। প্ৰথমবাৰত গছবিলাক চব মৰি থাকিলে, নেক্সটবাৰ আকৌ এইবিলাক গোটেই উঠাই দি নতুনকৈ ৰুলে, তেতিয়া গোবৰ সাৰ দিলে আৰু এতিয়া প্ৰায় একে ডাঙৰ হৈছে। এইবিলাক চাব পাৰে, বেলেগ বেলেগ গছ আছে। এতিয়ালৈ মৰি থাকিলে, এতিয়া নতুনকৈ ৰুব লাগিব অহা বছৰ মানে বহাগ মাহটো আহিলে, মাঘৰ মাহটো গ'ল। মোৰ দ্য লোকেল বয় চেনেলটোত এতিয়া ভিডিঅ' দিয়া আছে, 2 বছৰ হ'ল দিয়া ভিডিঅ'টো। নতুন গছ ৰোৱাৰ সময়ত দিছিলে, তো সেইটো ভিডিঅ' চোৱা নাই যদি চাব, লিংকটো থাকিব তলত ডেছক্ৰিপশ্যন বক্সত। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব, আৰু কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুত দিন হ'ল ব্লগ দিয়া হোৱা নাই, তো ভাবিলোঁ এপাক ওলাই আহোঁ বাহিৰলৈকে। ব্লগ চেনেলটো মই কণ্টিনিউ কৰিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। তো ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।